যিসকল ছাত্ৰ ছাত্ৰীক NEP 2020 অধীনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যি 4 ইয়াৰ আন্ডাৰ গ্ৰেজুৱেট প্ৰগ্ৰামত নাম ভৰ্তি কৰিছে তেওঁলোকৰ মুঠ 7খন পেপাৰ থাকিব মেজৰ হক মাইনৰ হক সকলোবিলাক ছাত্ৰ ছাত্ৰীৰে গতিকে ইন ডিটেইল আলোচনা কৰিব বিচাৰিছো আপোনালোকক ডিসপ্লেত মই বৰ্তমান দেখুৱাই আছো যে এই যে ডিটেইল কাৰিকুলাম আছে এই কাৰিকুলামটো গুৱাহাটী ইউনিভাৰ্চিটিৰ অফিচিয়েল ৱেবছাইটতে আছে এতিয়া চাওক এইবাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে ডিগ্ৰীত নাম ভৰ্তি কৰিছে তেওঁলোকৰ যেটো কোর্স স্ট্রাকচার আছে হেতু দুটা ভাগত ভাগ কৰা আছে এটা হৈছে কোর্স আৰু এটা হৈছে কমন কোর্স এই যে কোর্স আছে ইয়াত আপোনালোকৰ ফাৰ্স্ট সেমিস্টাৰৰ 3খন পেপাৰ আছে আৰু যি কমন কোর্স আছে তাত আপোনালোকৰ 4খন পেপাৰ আছে এতিয়া ছাত্ৰ ছাত্ৰীসকলে যেতিয়া ডিগ্ৰীত এপ্লাই কৰিছে তেওঁলোকে দুই ধৰণে এপ্লাই কৰিব পাৰে এটা হৈছে মেজৰ আৰু মাইনৰ অৰ্থাৎ এখন পেপাৰত মেজৰ ললে দুখন পেপাৰত তেওঁলোকে মাইনৰ ল'ব পাৰিব নহলে কোনোবা এগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে যদি ভাবিছে তেওঁলোকে অকল মাইনৰ ল'ব তেতিয়া হলে তেওঁলোকৰ যেটো কোর্স থাকিব তাত 3খন মাইনৰ পেপাৰ থাকিব ঠিক আছে ইয়াত আপোনালোকৰ যেটো কোর্স আছে মেজৰ ললে তেওঁলোকৰ 3খন কোর্সৰ এখন মেজৰ হ'ব আৰু দুখন তেওঁলোকে মাইনৰ ল'ব লাগিব ইয়াৰ পিছত ক'ব বিচাৰিছো কমন পেপাৰ তেওঁলোকৰ কেইখন থাকিব 4খন থাকিব ইয়াত আপোনালোকে চাইছে কমন পেপাৰ ইয়াত আছে 4খন ঠিক আছে ইয়াত আপোনালোকে নিশ্চয় দেখিব পাৰিছে ইয়াত 4খন আছে মনত ৰাখিব মেজৰ হক বা মাইনৰ হক তেওঁলোকৰ যি কমন কোর্স আছে কমন কোর্সটো একে থাকিব কোনো ধৰণৰ পৰিৱৰ্তন নহয় ইয়াত আপোনালোকৰ চাওক প্ৰথমতে আপোনালোকৰ আছে VAC অৰ্থাৎ ভ্যালু এডেড কোর্সৰ পেপাৰ তেওঁলোকৰ এখন থাকিব 2 ক্ৰেডিটৰ বাবে SEC অৰ্থাৎ স্কিল এনহান্সমেন্ট কোর্স ইয়াৰ বাবে তেওঁলোকৰ 3 ক্ৰেডিটৰ এখন পেপাৰ থাকিব তাত আছে মাল্টি ওয়ান মানে আছে মাল্টি ডিসিপ্লিনাৰী পেপাৰ এখন থাকিব তেওঁলোকৰ 3 নম্বৰ ক্ৰেডিটৰ বাবে আৰু AEC অৰ্থাৎ এবিলিটি এনহান্সমেন্ট কোর্স তেওঁলোকৰ থাকিব 2 ক্ৰেডিটৰ বাবে অৰ্থাৎ তেওঁলোকৰ কি হৈ গল কমন পেপাৰ 4খন হৈ গল লগতে কোৰ পেপাৰ বা কোর্স তেওঁলোকৰ 3খন হৈ গল 3-4 আপোনালোকৰ 7খন পেপাৰ তেওঁলোকৰ কি হ'ব পঢ়িব লাগিব ফাৰ্স্ট সেমিস্টাৰত আৰু তেওঁলোকে এই 7খন পেপাৰৰ ওপৰতে পৰীক্ষা দিব লাগিব ঠিক একে থাকিব আপোনালোকৰ সেকেন্ড সেমিস্টাৰত অৰ্থাৎ সেকেন্ড সেমিস্টাৰতো কোনোবাই কৰে কি ছাত্ৰ বা ছাত্ৰীয়ে যদি মেজৰ আৰু মাইনৰ লৈছে তেতিয়া হলে তেওঁলোকৰ মেজৰ পেপাৰ এখন থাকিব আৰু মাইনৰ পেপাৰ তেওঁলোকৰ দুখন থাকিব আৰু কমন কোর্স যেটো আছে কমন কোর্সটো তেওঁলোকৰ একে থাকিব আৰু মাইনৰ যদি লৈছে অৰ্থাৎ 3খন পেপাৰে যদি তেওঁলোকে মাইনৰ লৈছে তেতিয়া হলে সেকেন্ড সেমিস্টাৰত তেওঁলোকৰ 3খন মাইনৰে থাকিব লগতে কমন কোর্স যেটো আছে হেতু কোনো ধৰণৰ পৰিৱৰ্তন নহয় তেওঁলোকৰ থাৰ্ড সেমিস্টাৰৰ পৰা কিন্তু যেটো কোর্স স্ট্ৰাকচাৰ আছে কোর্স স্ট্ৰাকচাৰটো পৰিৱৰ্তন হ'ব এতিয়া যেটো থাৰ্ড সেমিস্টাৰৰ কথা অহা নাই গতিকে যেতিয়া আহিব তেতিয়া মই তাৰ বাবে পৃথক এটা ভিডিও বনাম গতিকে এনেকুৱা ধৰণৰ ইনফৰমেশনসমূহ পাবৰ বাবে আপোনালোকে এই যে ইউটিউব চেনেল আছে ইউটিউব চেনেলটো সাবস্ক্রাইব কৰি থৈ দিব ভিডিওটো যদি ইনফৰমেটিভ পাইছে তে লাইক কৰিব যদি হেতিয়াতে আপোনালোকৰ বন্ধু বান্ধৱীসকলৰ লগত এই যে ভিডিও আছে এই ভিডিওটো শেয়াৰ কৰিব তেওঁলোকেও ইয়াৰ বিষয়ে অৱগত হোৱাটো কিছু পৰিমাণে হলো নিশ্চয় গুৰুত্বপূৰ্ণ গতিকে এই ভিডিওটো ইমানেই আছিল আশা কৰিছো আপোনালোকক এই ভিডিওতে কিছু পৰিমাণে হলো উপকৃত কৰিছে